কৃষ্ণ গুৰু বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ এই চেনেলত। বন্ধুসকল আজি মই লৈ আহিছো টপ 20 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। বন্ধুসকল আজিৰ প্ৰশ্ন নং 1 হৈছে অলকানন্দা কবিতা সংকলনখনৰ ৰচক কোন? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ নলিনীবালা দেৱী। আজিৰ প্ৰশ্ন নং 2 হৈছে ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয়? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হৈছে উচ্চতম ন্যায়ালয়। বন্ধুসকল আজিৰ প্ৰশ্ন নং 3 হৈছে প্ৰথম অসমীয়া সনেটৰ লিখক কোন? ইয়াৰ উত্তৰ হৈছে হেমচন্দ্ৰ গোস্বামী। বন্ধুসকল আজিৰ প্ৰশ্ন নং 4 হৈছে নিউমোনিয়া ৰোগে শৰীৰৰ কোনটো অংগ প্ৰভাৱিত কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল হাঁওফাঁও। বন্ধুসকল আজিৰ প্ৰশ্ন নং 5 হৈছে ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ কেৰালা ৰাজ্যত। আজিৰ প্ৰশ্ন নং 6 হৈছে পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয়? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ মৌচিনৰাম বুলি কোৱা স্থানত আটাইতকৈ বেছি পৰিমাণে বৃষ্টিপাত হয়। বন্ধুসকল আজি প্ৰশ্ন নং 7 হৈছে প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যক চলচ্চিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল ভাৰত। আজিৰ প্ৰশ্ন নং 8 হৈছে অসমৰ গীতিকবি বুলি কাক আখ্যা দিয়া হয়? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ পাৰ্বতী প্ৰসাদ বৰুৱাক। আজিৰ প্ৰশ্ন নং 9 হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ খনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল আফ্ৰিকা মহাদেশ। আজিৰ প্ৰশ্ন নং 10 হৈছে পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানি কৰা দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্পেইন দেশ। আজিৰ প্ৰশ্ন নং 11 হৈছে কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পক প্ৰণালী। আজিৰ প্ৰশ্ন নং 12 হৈছে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1952 চনত। আজিৰ প্ৰশ্ন নং 13 হৈছে ব্ৰহ্মপুত্ৰ নদী মুঠ কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3খন দেশৰ মাজেৰে পাৰ হৈ গৈছে। আজিৰ প্ৰশ্ন নং 14 হৈছে এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স কিমান লাগে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 35 বছৰ বয়স। আজিৰ প্ৰশ্ন নং 15 হৈছে আকাশৰ সবাতোতকৈ উজ্জ্বল তৰাটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল সূৰ্য। আজিৰ প্ৰশ্ন নং 16 হৈছে শ্বিলং কোনখন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল খাচী পাহাৰত অৱস্থিত। আজিৰ প্ৰশ্ন নং 17 হৈছে সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শনি গ্ৰহৰ। আজিৰ প্ৰশ্ন নং 18 হৈছে সৰ্বোচ্চ একৰ মাটিত ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল কেৰালা ৰাজ্য। আজিৰ প্ৰশ্ন নং 19 হৈছে হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আৱিৰ্ভাৱ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 76 বছৰ মূৰে মূৰে। আজিৰ প্ৰশ্ন নং 20 হৈছে অসম বুৰঞ্জীত কেঁকোৰা ৰজা বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল চুটিমফা ৰজাক। বন্ধুসকল মোৰ ভিডিঅ'টো কেনে লাগিল? আশা কৰোঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে আগলৈ এনেধৰণৰ কিছুমান ভিডিঅ' আপোনালোকে পায়। সেইকাৰণে বেল আইকন বটনটো প্ৰেছ কৰি থৈ দিব বুলি আশা কৰিলোঁ। ধন্যবাদ বন্ধুসকল। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই।